হাই এভৰিৱান, চেলিমাছ কিটচেন এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা টাইম হৈছে 8টালৈ 15 মিনিট আছে। আৰু আছোঁ একদম ভিতৰত আন্ধাৰ, লাইট জ্বলাবলগীয়া হৈ আছে। এইয়া লাইট জ্বলি আছে। এতিয়া খিৰিকীবিলাক খুলি লওঁ। এইয়া বিচনাবোৰ ঠিক কৰি ল'ম। এয়া ইফালে হামজাৰ জেকেট, এইবোৰ চক্স, চব বস্তু। আৰু ইফালে আছে কেমেৰা কৰি দেখাই আছে। এয়া চাওক, মই এতিয়া বিচনা পাৰি ল'বলৈ আহিলোঁ। হামজাৰ জেকেটবোৰ আঁতৰাই লৈছোঁ আৰু এয়া বিচনাখনো গাৰুটো ঠিক কৰি ল'লোঁ। তাৰপিছত এয়া সৰু ৰঙা ৰঙা গাৰুকেইটা, ব্লু কালাৰ গাৰু গোটেইকেইটা ঝাৰি এনেকৈ চাফা কৰি লৈছোঁ। এইখনত আমি কোনো নুশু, চাফাই হৈ থাকে। হৈ গ'ল মোৰ এতিয়া চাফা কৰা। এতিয়া মোৰ ক্লিপখিনি লগোৱা হৈ গ'ল। আমি তললৈ যাম, এতিয়া ভিতৰলৈ যাম। মই কামবিলাক কৰি লওঁগৈ। আৰু এখন ফুটবলত মই কালিয়ে ধুইছিলোঁ, এখন উঠিছে, এতিয়ালৈকে শুকুৱাই নাই। মই এনেকৈ ৰ'দডালতে দি থৈছোঁ। ৰছীত দিলে বহুত ৱেট হৈ আছে, সেইকাৰণে ছিঙি যাব পাৰে। সেয়া ফুলিছে। কাপোৰখিনি মই মেলি থৈ আহিলোঁগৈ। এয়া মই ৰাতি আনিছিলে কল মাহৰ আগ আৰু মটৰ মাহৰ আগ, সেইবোৰ মই এতিয়া ভালদৰে চাফা কৰি লওঁ। ৰাতিপুৱা সময়খিনি এনেকৈ শাক চব্জিখিনি বাচি থাকোঁতেও বহুত সময় গুচি যায়গৈ, সেইকাৰণে মই জল্দি বাছি লৈছোঁ। তাৰপিছত আকৌ মোৰ কাটিঙলৈ যোৱা টাইমো হয়। ৱেডনেছডে আৰু থাৰ্ছডে মই 1টা বজাতে যাব লাগে, সেইকাৰণে অলপ সোনকাল কৰিব লাগে। জল্দি মই শাকখিনি বাছি লৈছোঁ। আৰু শাক বাচা কামটো বহুত একদম টান কাম হয়। ইমান টাইম লাগে ন এডাল এডালকৈ চাফা কৰিবলৈ। সেই গতিকে মই দেখিছেনে কেনেকৈ এডাল এডালকৈ উলিয়াই চাফা কৰি লৈছোঁ। এয়া চাফা কৰা হৈ গ'ল। এয়া চাওক, মই এতিয়া এয়া পিঠাগুড়ি অকণমান লৈছোঁ আৰু নাৰিকল অকণমান লৈছোঁ। এয়া মই মিঠৈ দি বনাইছোঁ। এটা পিঠা বনাম এইটো। ইয়াত মই এতিয়া অকণমান সোৱাদ অনুসৰি নিমখো দিছোঁ, মিঠাটো বেলেঞ্চ হ'বলৈ। আৰু চাওক, পানী দি মই মিক্সাৰখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। অকণমান মই গৰম পানী লৈছোঁ। আজি অকণমান বেলেগ ধৰণত বনাম। ইফালে মই ইফালে এয়া এনেকৈ কেৰাহী এটাত অলপমান পানী দি ওপৰত মোৰ এখন ৰাইচ কুকাৰৰ চালনীখন হয়, এনেকুৱা চাওক ফুটা সেয়া চাওক। ইয়াত মই এনেকৈ ঢাকনা এখন লগাই দিছোঁ। এতিয়া উতল আহিলেই এতিয়া এইখিনি ষ্টিম ওলাই আছে। আৰু এইফালে মই এটা টিফিন বাতি লৈছোঁ। ইয়াত অকণমান বাটাৰ লগাই গ্ৰীচ কৰি লৈছোঁ। আৰু এতিয়া মই বেটাৰটো বনাই লওঁ। চাওক, বেটাৰটো মই এতিয়া ধুনীয়াকৈ ফিটি ল'লোঁ। সেই এনেকুৱা হ'ব লাগিব, এনেকুৱা। এতিয়া মই এইখিনি ধুনীয়াকৈ এই টিফিন বাতিটোত দি দিওঁ।
এইটো পিঠাগুড়ি কেক বা পিঠাগুড়ি পিঠা কিবা এটা হয় আৰু বনাইছোঁ। চাবচোন মই বনাই হ'লেতো দেখামেই কেনেকুৱা হ'ল আপোনালোকক। আৰু মিঠৈ যোনবিলাকে মিঠৈ খাই বেয়া পায় আপোনালোকে মিঠৈ নিদিলে চেনিও দিব পাৰিব। মই মিঠৈ খাই ভাল পাওঁ সেইকাৰণে মিঠৈ দিছোঁ। এতিয়া ঢাকনাখন লগাই দিম আৰু পূৰা ষ্ট্ৰিম হৈ আছে, দেখিছে পূৰা ভাপ ওলাই আছে একদম। এতিয়া টিফিনটো মই ইয়াত দি দিম আৰু ঢাকনা মাৰি দিম। তাৰপিছত 10-15 মিনিটৰ কাৰণে মই ৰাখিম। 15 মিনিটৰ পিছত আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ। এইফালে আমাৰ আন্দা বনাই আছে, কাইনা আন্দা বনাই আছে। তাই ৰুটিৰ লগত আন্দা খাব। সিহঁতে এতিয়া খোৱাৰ পৰা উঠিছেহে, 9:30 হ'ল আৰু মোৰ একো খোৱাই নাই। ৰুটি খাব মন নাই যোৱা আজি, সেইকাৰণে মই মোৰ কাৰণে পিঠা বনাই আছোঁ। আৰু সিহঁতে অমলেট ৰুটি এইবোৰ খাব আৰু কিবা কিবি আছে। আৰু এয়া হামজা খোৱাৰ পৰা উঠি আহি মুখ ধুই আহিছে সেই মাত্ৰ। হামজা হাই কৈ দিয়া। হাই। এয়া চাওক পিঠাটো হৈ গ'ল। এতিয়া মই এখন চুৰি দি এনেকৈ দেখাই দিছোঁ। চাওক এই চুৰিখনত লাগি অহা নাই, কিন্তু ক্লিন হৈ আহিছে। সেই চুৰি পিঠা হৈ গ'ল ৰেডি। এয়া এতিয়া গৰম হৈ আছে, যদি আৰু 5 মিনিট ঠাণ্ডা হ'ব দিওঁ তেতিয়া ধুনীয়াকৈ ক্লিন হৈ ওলাই আহিব। সেয়ে চাওক ছাইডটো এৰিছে, আমি বাটাৰ লগাই দিছিলোঁ যে, সেয়ে ছাইডটো এনেকৈ এৰ খাই খাই আহিছে নিজে। মই পিঠাটো উলিয়াই ল'লোঁ, কি ধুনীয়া হৈছে একদম। এনেকুৱা যে দেখিছে অকণমান এয়া ব্ৰাউন ব্ৰাউন টাইপৰ, এইবোৰ হৈছে মিঠৈ। কিছুমান যে গলা নাছিলে, মই গোটাই গোটাই দিছিলোঁ সেইকাৰণে। সেই চাওক এপিচ মই কাট কৰি দেখাইছোঁ। কি ধুনীয়া হৈছে দেখিবলৈ, একদম কেকৰ নিচিনা হৈছে, দেখিছেনে? কি ধুনীয়া হৈছে। এনেকৈ বনাই খাবচোন। আমি যেনেকৈ ভাপত দিয়া ষ্টিম কৰা পিঠাটো খাওঁ, টেকেলি পিঠা বুলি, কেটলি পিঠা বুলিও কয়, সেইটো পিঠা নিচিনাকৈ এইটো অলপ লিকুইডকৈ বেটাৰটো বনাই খাই ভাল লাগে। নাৰিকল দিলে আৰু অকণমান ইলাচি পাউডাৰ দিলে আৰু ধুনীয়া টেষ্টি আহে। মই ইলাচি পাউডাৰ নাই দিয়া, ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্টত খাম সেইকাৰণে দিয়া নাই আৰু। Hey guys, মই দিনটো একো দেখুওৱা নহ'লে ভিডিঅ' কৰা, মই কাটিঙত গ'লোঁ, সেইকাৰণে এতিয়া সন্ধিয়া হৈছে। এতিয়া 5টালৈ 20 মিনিটমান আছে আৰু সন্ধিয়া হ'ল। মই এতিয়া ভাবিছোঁ এটা কেক বনাম বুলি। আজি পেন কেক বনাম। কেনেকৈনো বনাওঁ পেন কেকটো আহকচোন চাওঁ, দেখাম আপোনালোকক। এয়া চাওক, মই ইফালে বাতি এটাত এবাতি ময়দা লৈছোঁ আৰু এনেকুৱা কাপ এটাত 1 কাপ গাখীৰ লৈছোঁ, নৰ্মেল টেম্পাৰেচাৰৰ, ৰুম টেম্পাৰেচাৰত। আৰু এটা কণী ভাঙি লৈছোঁ আৰু অলপ হানি লৈছোঁ। হানি ইমানগাল নিদিওঁ আৰু মোৰ জোখত দিম। এয়া মিঠৈ লৈছোঁ, মই চেনি নিদিওঁ, মিঠৈ দি বনাম। আৰু অকণমান বাটাৰ দিম আৰু 1 টেবুল স্পুন বেকিং পাউডাৰ দিম। এতিয়া মই প্ৰথমতে ময়দাখিনি বাতিটোত দি লওঁ। এয়া ময়দাখিনি চালি লওঁ, লগতে মই একেকোবে বেকিংখিনিও দি দিছোঁ। আৰু ইয়াত অকণমান ফুড কালাৰ দিম মই। আৰু আন্দাটো এটা আন্দা, সেইটো মই এইটো বাতিতে মিক্স কৰি ল'ম। আৰু ইয়াতে 1 চামুচ মই বাটাৰো দিম। এইটো বাটাৰটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কথা নাই, গাখীৰ দিবই। মই অকণমান বাটাৰো দিছোঁ।
নহ'লে আপোনালোকে ঘি দিব পাৰে, নহ'লে ৰিফাইন দিব। এতিয়া এইখিনি মই বাটাৰ আৰু আন্দাখিনি মই মিক্স কৰি লওঁ। তাৰপিছত এতিয়া মই এইখিনি ইয়াত দি দিম। ময়দাখিনি মই এইখিনি লিকুইডখিনি ঢালি দিলোঁ আৰু লগতে মই মিঠৈখিনিও ঢালি দিম। এতিয়া মই বেলেগ এখন চামুচ লৈ লওঁ। এতিয়া অলপ অলপকৈ গাখীৰ দি এইখিনি মিক্স কৰি যাম। এই মিঠৈবোৰ চামুচেৰে এনেকৈ হেঁচা মাৰি ভাঙি ভাঙি দিম। এয়া চাওক, বেটাৰটো মোৰ হৈছে প্ৰায়। এয়া 1 কাপ গাখীৰ লৈছিলোঁ মই, ইয়াৰ পৰা আধা ইউজ হ'ল মোৰ, এইখিনি বাচি গ'ল। এতিয়া মই এটোপমান দিম আৰু অকণমান, বেছি নহয় আৰু। আধা চামুচমান দিছোঁ আৰু এতিয়া। আৰু ইয়াতে মই এতিয়া অকণমান হানি দিম। হানিটো একচুৱেলি পেনকেকত দিলে ভাল লাগে খাই। এনেকুৱা চামুচ দি আপোনালোকে 1 চামুচ 2 চামুচমান দিলেই হ'ব, বেছি দিব নালাগে। চেনি ঠাইত মই মিঠৈ দিছোঁ আৰু মিঠৈত মিঠা আছেই। আৰু এতিয়া মই অকণমান 3 ড্ৰপমান ফুড কালাৰ দিম। 3-4 টোপাল দিলেই হয় ফুড কালাৰ। ৰঙা দিলে আৰু ধুনীয়া লাগে কালাৰটো। আজি মই পিংক কালাৰ দিছোঁ, মোৰ তাত পিংক কালাৰেই আছে। আৰু এইটো চাইডে মই এখন চাওক টাৱা পাতি লৈছোঁ। আজি টাৱাতে বনাম মই। আপোনালোকে যদি ননষ্টিক কেৰাহী আছে, ননষ্টিকত বনাব, ধুনীয়া হ'ব। এইবাৰ এটাকে দিছোঁ, প্ৰথমতে মই 3টা দিছিলোঁ, সেইকাৰণে লাগি গ'ল। এই চাওক, মই এটা এটাকৈ এনেকৈ গোটেইকেইটা পেনকেক সেকি ল'লোঁ। গোটেইকেইটা পেনকেক বনাই ল'লোঁ। এইফালেও আছে 3টা। এয়া চাওক, এতিয়া ইয়াত পাইপিং বেগ এটাত অলপ হুইপ ক্ৰীম ভৰাই লৈছোঁ। লৈ এয়া এনেকৈ দি দিছে গোলকৈ। ক্ৰীমখিনি আমাৰ ছোৱালীজনীয়ে লগাইছে দেই। এয়া চাওক, 3টা লেয়াৰকৈ এনেকৈ আমি ক্ৰীম দি দিছোঁ আৰু ওপৰত অকণমান মই হানি দি দিম। এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে। এনেকৈ ঘৰতে থকা আটা দি, ময়দা দি, আটা দিও খাব পাৰিব। এয়া চাওক, এনেকৈ হানি দি দিব, ল'ৰা ছোৱালীয়ে খাই ভাল পায়। নহ'লে আপোনালোকে পিনাট বাটাৰ থাকিলে পিনাট বাটাৰ দিব, পিনাট বাটাৰটোও খাই ভাল লাগে। এতিয়া এয়া কেকটো আমাৰ
ওপৰেদি এয়া চাওক, এয়া চুগাৰ পাউডাৰ মই এনেকৈ দি দিছোঁ। একদম স্ন'গিৰি আছে, ক্ৰিছমাছ ট্ৰি পেনকেক হয় এইটো। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আপোনালোকৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকে মোৰ ভিডিঅ'বোৰৰ। আৰু মোৰ চেনেলত নতুন আহিছে যদি এবাৰ জৰুৰ চাবই আপোনালোকে, প্লিজ ঘৰত এবাৰ ট্ৰাই কৰি চাব। আজিলৈ ৰাখিছোঁ, আকৌ এদিন লগ পাম পুনৰ এটি নতুন ভিডিঅ' লৈ। বাই, টেক কেয়াৰ।